হাঁহিৰে খুলি খুলি খাই মম লগাই আছিলা মোলৈ চাই দিছা নেকি বুকুতে ঠাই বগী বগী ছোৱালী হাই ঐ হাই মিচিকি হাঁহিৰে খুলি খুলি খাই মম লগাই আছিলা মোলৈ চাই দিছা নেকি বুকুতে ঠাই এ মইনা তাকে যদি কোৱা না কঢ়াই দিম মই গহনা আৰু যদি লাগে নুদিম মোৰে কোমল কলি যায় হাই ঐ ঈশ্বৰ এনুৱা মৰমে হাই ঐ ঈশ্বৰ পগলা কৰিলে হাই গাইজ সকলোৰে নমস্কাৰ আশা কৰোঁ সকলো ভালে আছে কুশলে আছে ঘৰতে আছে আৰু ময়ো ঘৰতে সুৰক্ষিত হৈ আছোঁ আৰু আপোনালোকক ইয়াৰ পৰাই আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকক বহুত দিনৰ মূৰত এনেকৈ পাই বহুত ভাল লাগিছে সকলোকে এনেকৈ দেখি সঁচাকৈ ভাল লাগিছে যেন ডাইটতে আছোঁ সেইটো ফিল হৈ আছে এইকেইদিন কেনেকৈ যায় বুলি কওঁতে ৰাতিপুৱা অকণ শুই দেৰিকৈ উঠোঁ তাৰপিছত অকণ কাম কাজ কৰি ফেমিলিৰ লগতে ৰামায়ণ চাওঁ 9টাৰ পৰা 10টালৈকে ৰাতিপুৱা আৰু ৰাতি এইটো কম্পালচৰি তাৰ বাহিৰে এইকেইদিনতে বহুত কেইটা মুভি চালোঁ গান বহুত গালোঁ তাৰপিছত আলোচনী কেইখনমান পঢ়িলোঁ কিতাপ কেইখনমান পঢ়িলোঁ ঘৰৰ আৰু বাৰীৰ বহুত কাম কাজ কৰি আছোঁ আৰু আপোনালোকক কেনেকৈ পাই সঁচাকৈ ভাল লাগিছে আৰু পৰাগ বান্ধৱে আমাকে এনেকৈ একগোট কৰাৰ যিহেতু প্ৰচেষ্টা লৈছে সঁচাকৈ ভাল লাগিছে সঁচাকৈ পৰাগলৈ আন্তৰিক ধন্যবাদ হাই গাইজ সকলোকে আজি ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ মোৰ ফালৰ পৰা সকলোৰে যাতে জীৱনটো সুখময় হওক তাৰে কামনা কৰিলোঁ আৰু পৰাগৰ যিটো প্ৰচেষ্টা ফাৰ্ষ্টতে মই ধন্যবাদটো কৰি লৈছোঁ তোমাক সঁচাকৈ বহুত ভাল এটা প্ৰচেষ্টা তুমি ষ্টাৰ্ট কৰিছা যে আমাৰ কোৱাৰেণ্টাইনত আমি কি কৰিলোঁ প্ৰথম কথাটো হ'ল যে মই মোৰ ডায়েৰীখনত বহুত মনত পৰিছে মোৰ বহুত মানে মনত পেলাইছোঁ মানে কাৰণ মোৰ দিনটোৰ আধাখিনি সময় মই ডায়েটতে থাকোঁ চবৰ লগত থাকোঁ তো ডায়েটৰ প্ৰতিটো মুহূৰ্ত বহুত মানে মনত পেলাই বহি আছোঁ আৰু কেতিয়া ডায়েটখন খোলে তাৰপিছত প্ৰথম কেইদিন নিজকে এডজাষ্ট কৰিব পৰা নাছিলোঁ যদিও নিজৰ ঘৰখনতে হয় কাৰণ আমি ৰাতিপুৱা উঠিয়েই কলেজলৈ যোৱা তাৰপিছত আকৌ আহি পেলাই ভাত চাত খাই পেলাই ক'ৰবালৈ যোৱা ফুৰা মেলা কৰা এইবিলাক আছিলে মানে ঘৰৰ বাহিৰতে বেছি টাইম থাকোঁ আৰু দিনটো ঘৰৰ বাহিৰতে থাকোঁ বুলি ক'লেও হ'ব এতিয়া মানে ঘৰৰ ভিতৰত থকাটো অলপমান প্ৰথম কেইদিন ভাল লগা নাছিলে একেবাৰে খং উঠিছিল মানে কিয় এনেকুৱা হ'ব লাগে তেনেকুৱা টাইপৰ কিন্তু তাৰপাছত নিজকে এডজাষ্ট কৰিবলৈ সক্ষম হ'লোঁ এতিয়া ভাল লাগিছে আৰু একো বেয়া লগা নাই কিন্তু সেয়াই মনত পৰিছে বহুতো কাৰণ আমি বহুত ডায়েটত বহুত ধেমালি কৰি কটাইছিলোঁ বহুত এনজয় কৰিছিলোঁ সেইকাৰণে মানে ঘৰত অকলে থাকোঁ কাৰণে মোৰ বেছি মনত পৰে তাৰ কাৰণে আৰু তাৰপাছত এই কোৱাৰেণ্টাইনৰ সময়টোত বহুত নতুন কথা শিকিলোঁ মেইনলি শিকিছোঁ যে মই নিউজ নাচাওঁৱেই মানে মোৰ বহুত বেয়া অভ্যাস এটা আছে মই নিউজটো লাগিলে মানে ভিতৰলৈ সোমাই যাওঁ নিজৰ ৰুমটোলৈ কিন্তু এইকেইদিন যিমান দিন পৰা কোৱাৰেণ্টাইন ষ্টাৰ্ট হৈছে মানে আমাৰ 24-25ৰ পৰা তেতিয়াৰ পৰা মই ৰেগুলাৰলি নিউজটো চোৱা হৈছোঁ মানে ক'ত কি হ'ল কেনেকুৱা এতিয়া মানে সেই অভ্যাসটো হৈ গ'ল যে 7টাত আমি নিউজ চাওঁ চবেই মিলি পেলাই ৰাতিপুৱাও নিউজৰ চেনেলটোৱে বেছিকৈ লাগে তাতে ৰামায়ণ মহাভাৰত আমিও চাওঁ তাৰপাছত কোৱাৰেণ্টাইনৰ প্ৰায়ভাগ সময় মোৰ ৰাতিপুৱা উঠি পেলাই এতিয়া ঘৰৰ যিবিলাক কামবিলাক আছিলে আগতে যেতিয়া কৰোঁ আৰু কলেজ থাকোঁতেও মই সেইবিলাক কাম কৰিয়ে যাওঁ মোৰ নিজৰ ৰুমটো চাফা কৰা বা ঘৰখন চাফা কৰি যোৱা সেইটো মোৰ সদায় কাম ডেইলি ৰুটিনৰ ভিতৰতে পৰে সেইকাৰণে সেইবিলাক কৰোঁ আৰু সেইবিলাক কৰি হোৱাৰ পাছত গা পা ধুই মেলি মানে কোৱাৰেণ্টাইনৰ সময়খিনিত এতিয়ালৈকে আজিলৈকে মানে এটাই মোৰ দায়িত্ব বাঢ়িছে যে মই দিনৰ সাঁজটো মই বনাওঁ দেউতা সোনকালে ডিউটি কাৰণ দেউতা ডিউটি গৈয়ে আছে দেউতাহঁতৰ ৰেগুলাৰ ডিউটি হয় কাৰণে দিনৰ সাঁজটো মই বনাওঁ তাৰপাছত বহুতখিনি কিতাপ পঢ়িলোঁ মানে কিতাপ পঢ়াৰ মোৰ অভ্যাস নাই মোৰ মানে মানুহজনে অলপ অধৈৰ্য এটা যদি মই ভালকৈ এটা পেজটো পঢ়ি লওঁ তাৰপিছত মানে পেজবিলাক পঢ়িবৰ কাৰণে মোৰ লগত ধৈৰ্য নাথাকে মানে নাথাকেই কিন্তু এইকেইদিন এনেকুৱা হৈছে যে মই কিতাপবিলাক পঢ়িছোঁ ভালকৈ আমাৰ গ্ৰুপত দিয়া উপন্যাসবিলাক কিছুমান পঢ়িছোঁ আৰু মই মৰিয়ম বোলা এখন কিতাপ পঢ়িছোঁ বহুত ভাল লাগিছে তো পঢ়াৰ অভ্যাস এটাও আহিছে আৰু তাৰপাছত আৰু চবতছে বেছিকৈ আৰু ডায়েটখনলৈ বহুত মনত পৰিছে কাৰণ আমাৰ লাষ্ট আছিলে এইবাৰ আৰু বহুতখিনি সপোন আছিলে যে এনেকুৱা কৰিম আমি এনেকুৱা কৰিম কিন্তু সেয়াই আৰু কৰোণাৰ কাৰণে চব বৰবাদ হ'ল
তাৰ মাজতে মোৰ বাৰ্থডেও আছিলে কৰোণাৰ মাজতে, সেইটোও গ'ল। তাতো মই কিবা এটা প্লেন কৰিছিলোঁ, মানে আমি চব লগ হৈ পেলাই কিবা এটা এনজয়েবল হ'ব বুলি, সেইটোও গ'ল বাৰু, একো নাই, দিন আছে। তো সেয়াই আৰু পৰাগ দাক আপোনাৰ মানে চিন্তাটো, আপোনাৰ কিবা থিংকিংটো মই বহুত ভাল পাইছোঁ। মানে আমি ঘৰত আছোঁ এতিয়া, যদিও আমি কল কৰোঁ, যদিও ভিডিঅ' কল কৰোঁ, যদিও কথা পাতোঁ, কিন্তু সেই লগত থকা যিটো এটা হেৰি হয়, সেইটো নাথাকে। তো সেইকাৰণে মানে এইটোৰ যোগেদি তুমি আমি সকলোকে গোট খোৱালা, তাৰ কাৰণে থেংক ইউ ছ' মাছ পৰাগ দা, আৰু সকলোকে মিছ কৰিছোঁ, মিছ ইউ অল। सावरिया तेरी याद में तेरी चिट्ठियां बाजू ओ सावन में मोरनी बनके मैं तुझ সকলোলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল, যাতে আগন্তুক বৰ্ষটো সকলোৰে শুভ হওক।